গম পাইছে মই ৰোষ্ট কৰিম আৰু ৰোষ্ট মানে কাক কৰিম মানে গম পাইছে কেইটা দিম মানে আৰু দিব তেওঁৰ নাম হ'ল শ্ৰী আমাৰ মোৰ নাম শ্ৰীজ্যোতি শংকৰ ভঁৰালী মই এজন মেকানিকেল ইঞ্জিনিয়াৰ হয় আৰু ছ'চিয়েল মিডিয়াত মোক আপোনালোকে JSB বুলি চিনি পায় মিষ্টাৰ তো নমস্কাৰ বন্ধু বান্ধৱীসকল সুদীক ৰাজখোৱাৰ JSBক বৰ বেয়াকে ৰিপ্লাই দিলে লগতে মাক কাকু চবে মিলি JSBক বহুত বেয়াকে ৰিপ্লাই দিলে বহুত বেয়া অপমান কৰিছে তো বলক জলদি জলদি ভিডিঅ' আৰম্ভ কৰোঁ কথা কৈ টাইম পাছ নকৰোঁ বলক মই ৰোজ কৰা ষ্টাৰ্ট কৰিছোঁ ন মই কাকো কেয়াৰ নকৰোঁ এফালপে যোনে মক্কেলামি কৰিছে ন চবকে ফালি যাম সি কৰিবলৈ হে কাক ৰস কৰিব কফটিয়া চেলা হে তই ইঞ্জিনিয়াৰ নি হা তই এজন মেকানিকেল ইঞ্জিনিয়াৰ হয় তই ইঞ্জিনিয়াৰ কৰি মোৰ নিচিনা কাম কৰিব পাৰিছ জানো হে ইঞ্জিনিয়াৰ নেকি তই হা চালা ইঞ্জিনিয়াৰ মক্কেল বৰ বেয়াকে কিন্তু লাজ দিছে দেই চালা ৰোজ কৰিবলৈ আহ হা চালা ছোৱালী পোকৰ চেলেকি থকা তই ৰোজটো মিনিং কি জানো ৰোজ কৰিব আহ চালা পালি এতিয়া ইঞ্জিনিয়াৰ তুমি কি কৰিব আহিছা কি মই ৰোজ কৰা ষ্টাৰ্ট কৰিছোঁ ন মই আৰু তুমি কোন হে কোন তুমি কোননো তুমি কি মোৰ নাম শ্ৰীজ্যোতি শংকৰ ভঁৰালী মই এজন মেকানিকেল ইঞ্জিনিয়াৰ হয় চকীত বহি পৰ চৰ্চা নকৰো দেই আমাৰ গৰু চুৱে ঠিকে কৈছে এইটো কেলা পৰ চৰ্চা কৰি থাকোঁ নে ইয়াৰ যাব আজি বোলে আমুকটো বিকাশ চেত্ৰীয়ে 25 লাখ টকীয়া গাড়ীখন লোৱা দেখিও ইয়াৰ প্ৰব্লেম আৰু দিনপুৰ বৰুৱা ভিউজ অহাটো ইয়াৰ কাৰণে প্ৰব্লেম ইয়াৰ কাৰণে মানে চবৰে প্ৰব্লেম কাৰো নহয় কিন্তু সি যে কেলা নতুন নতুন ছোৱালীৰ লগত লিলিমাই কৰি থাকে সেইখিনি হ'লে কেলা দুখ নাই ৰোজ কৰি কি পাবি তহঁতক ৰোজ মানে কাকো তুমি ঠিকেই কৈছা কেলা এইটো আগতে টিকটকটো চলি থাকোঁতে টিকটকত মক্কেলামি কৰি আছিলে তাৰপিছত ইনষ্টাগ্ৰামতো মক্কেলামি কৰিলে ইউটিউবতো এতিয়া আকৌ কেলা মক্কেলামি কৰি দুটা ইউটিউবটো হাগি হাগি শেষ কৰি পেলাইছে চালা কাৰণ তোমালোকৰ বহুত ভিউজ আহি থকা দেখি এইটো জলি জলি মৰিছে চালা মানে ই আনৰ উন্নতি হোৱাটো দেখিব নোৱাৰে সেইকাৰণে মানে ওপৰতে মানে যি টি মুখত মানে আহি বলকি থাকে হি আৰু চালা ये बड़ी अच्छी बात कही आप মই যে মোৰ ভিডিঅ' ভাইৰেল হোৱা আশাত কিবা এটা বনাই দিছোঁ আপোনালোকক জাষ্ট দেখাইছোঁ নহয় সম্পূৰ্ণ মই শিক্ষা লৈ পেলাই এইখিনি বনাবলৈ সক্ষম হৈছোঁ তো আপোনালোক হয় নেকি আমি আকৌ উদ আৰু পোকৰ চেলেকি তই ভাইৰেল হ'বৰ কাৰণে বনাই আছ বুলিহে কিন্তু নহয় আৰু শিক্ষা লৈ বনাইছে তোৰ গুৰু কোন শিক্ষা লৈ পেলাই তই এইবিলাক ভিডিঅ' বনাইছে চালা কুকুৰৰ বাচ্চা কথাৰ শুন নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমান আছিলে ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ যদি চাই ভাল পাইছে তেতিয়াহ'লে বন্ধুৰ মাজত অলপ শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ মই দেৱজিৎ পুৰস্কাৰ